আমাৰ সোণাৰ আছাম, আমাৰ সোণৰ অসম। ভালো ভালো মানে ভাল, মানে আমি তোমাকে ভালোবাসি। আমরা আমরা মানে আমাৰ, আমরা মানেতো অমৰাহে আমাৰ ভাষাত। ফোন কৰি সুধি লওঁ। ঐ, এই বাংলা ক্লাছটো কেতিয়াবা ষ্টাৰ্ট হ'ব? এই বাংলা স্পকেন যে হয় নেকি? এই অফিচৰ পৰা বৰ বেয়া কামোৰ দিছে নহয়, বাংলা নিশিকিলে বোলে উলিয়াই দিব। হা, মোক খবৰ দিবিচোন দেই, লগত যাব লাগিব। ঠিক আছে দে, হ'ব। তাকে চাই আছোঁ এতিয়া। আমাদের সোনার গাঁও, আমার সোনার গাঁও। হ'ব আৰু আমি বাংলাদেশী, আমি বাংলাকে ভালোবাসি, ভাগ্যে আমার লেখা ছিল আমরা নাম জেউতি, কোন আমাদের ভাই। আমরা নাম জেউতি, কোন আমাদের ভাই। এই আগত যে কৈছিলো আমি, মোৰ নাম জেউতি কোন মোৰ ভাই, সেইটোৱে। মানে আমরা নাম জেউতি, মানে মোৰ নাম জেউতি, কোন মোৰ মানে কোন আমরা ভাই আৰু। সেইটা মোৰ বাবা, এইটা মোৰ আই। মানে সেয়া মোৰ বাবা, দেউতা মানে সেয়া আমাৰ বাবা, আমরা আই। প্ৰনাউন্সিয়েশ্যন বিলাক ইমান ঠিক হোৱা নাই। ক'ৰ পৰানো হ'ব? এনেকে জাপি দিলে ল'ব নোৱাৰি নহয়। আমাৰ আগৰবিলাকে ভাল আছিল। আগৰবিলাকৰ নাম নলবি দেই, ছাৰে শুনিলে জান খাই দিব। প্ৰেক্টিছ কৰ। আমরা নাম জেউতি, কোন আমাদের ভাই, এইটা আমাৰ বাবা, এইটা আমাৰ আই। গোটেইখন বিচাৰি বিচাৰি কোমল চাউল নেপালো। আজি বৰ মন গৈছিল দৈয়ে কোমল চাউলে খাবলৈ। কিমান দিন যে হ'ল খাবলৈ পোৱা নাই। জহা চাউল আনিলি নেকি? জহা চাউলটো আৰু নাই। এই বাংলাদেশত জহা চাউলটো বেন কৰিছে ন, সেইকাৰণে আমাৰ অসমতো বেন কৰিলেতো। কি আনিলি তেনেহ'লে তই? এয়া মুড়ি খা, মুড়ি। ঐ, অফিচ নাযাওঁ নেকি? ওলা আকৌ, কি কৰি আছ? বল। আজি শ্বেখ হাছিনা বাৰ্থডে নহয়, বাংলাদেশৰ লগত অসমতো পালন কৰিছে। ওলা লুঙিখন পিন্ধি ল। দে লুঙিখন দে। ল সেই তাতে আছে। কথা এটা গম পাৱ নাই? বিহুখন যে হৈ আছে, তাৰ এংকৰ কোন বুলি ভাবিছ? মোকেই দিছে দায়িত্বটো। বিহু মানে সেই বাংলা ছাত্ৰ সন্থাই পাতিছে যে। ফালি দিম বুলি ভাবিছোঁ। কৈ দেখা। আৰে চা, এইকেইডাল মই এনেই বনোৱা নাইতো। মোৰ মৰমেৰ আছামেৰ বিহুপ্ৰেমী ৰাইজ, আমাৰ মাজেই আছে সুদূৰ বাংলাদেশৰ পৰা নিমন্ত্ৰিত হিৰো আলম। এই হিৰে আলমক এখনি ফুলাম গামোচাৰে মানে ফুলাম লুঙিৰে আদৰণি জনাব আমাৰ বিহু কমিটিৰ প্ৰেচিডেণ্ট। কোন? এই বছ সৰ্বানন্দ চৰকাৰ। বিহু ষ্টাৰ্ট হৈ আগে আমি একটা অসমীয়া বিহু আৰম্ভ কৰিব লৈছে। বিহুটোৰ নাম হৈছে ফুল ফুলিছে বসন্তে তুমি মাজনী কোটে। ফুল ফুলিছে বসন্তে তুমি মাজনী কোটে, প্ৰতিটো বসন্ততে এৰা ফুলটো যাচিব তোমাক মৰমে। মজা। এইবাৰ কিন্তু বাংলা আৰু অসমীয়া বিহু ফালি দিম আমি। কেনেকুৱা লাগিল? হাঁহি উঠিল, দুখ লাগিল, খং উঠিল, কিন্তু আজি আমি যিটো দেখুৱালো তাতকৈ বহু বেছি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ অসমীয়া জাতিটো গৈ আছে। আমাৰ অসমত অসমীয়া কোৱা মানুহ 50%কৈও কম। যদি চৰকাৰে পাছ কৰিবলগীয়া এই চিটিজেনশ্বিপ বিলখন পাছ হৈ যায়, তেনেহ'লে নতুনকৈ অহা বাংলাদেশীবোৰৰ বাবে তেওঁলোকৰ প্ৰধান ভাষা হ'ব বাংলা, আৰু আমাৰ অসমতেই অসমীয়া ভাষাটো হৈ পৰিব অস্তিত্বহীন। গতিকে অসমীয়াই মনত ৰখা উচিত যে এইটো এটা সংকটৰ সময়, আৰু আমি কোনোপধ্যেই এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাছ হ'বলৈ দিব নোৱাৰোঁ। আৰু এটা কথা, আমাৰ শত্ৰুতা কিন্তু অসমৰ বাঙালীসকলৰ লগত নহয়, আমাৰ শত্ৰুতা এই নতুনকৈ আহিবলগীয়া বাংলাদেশীসকলৰ লগত। গতিকে এটা কথা মনত ৰখা উচিত সকলোৱে, জাগিলে অসম থাকিব দেশ, নহ'লে হ'ব বাংলাদেশ। আমি হয়তো আমাৰ ল'ৰা ছোৱালীক, আমাৰ ভৱিষ্যত জেনেৰেশ্যনক শিকাব লাগিব যে অসমীয়া ৰটো পেট কাটা হয়, তলত ফুট দিয়া নহয়। ভিডিঅ'টো লাইক
বা কমেণ্ট কৰিবলৈ আজি নকওঁ। কিন্তু শ্বেয়াৰ নিশ্চয় কৰিব। কাৰণ যিখিনি মানুহে হিন্দু বাংলাদেশীখিনিক ছাপোৰ্ট কৰি আছে তেওঁলোকে গম পাওক যে এই হিন্দু বাংলাদেশীখিনি আহিলে অসমৰ কি অৱস্থা হ'ব। জয় আই অসম।